পানী পানী ৰাস্তাটো পানী। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আহক আজি আপোনালোকক অলপ পানী দেখুৱাওঁ। চাওক গাঁওখনত কিমান পানী হৈছে। ৰাস্তাৰ ওপৰেৰে পানী আহিছে, চাওক। আহকচোন অলপ দেখুৱাই লৈ আহোঁ পানী। অলপ চাই আহোঁ আগলৈ কিমান হৈছে পানী আৰু অলপ। মজা। বহুত পানী হৈছে। বাহ ফ্ৰেণ্ডছ, দেখিছেনে? ৰাস্তাত দুই চাইডে পানীয়ে পানী। পথাৰ আছিল দুইখন, দুই চাইডে পথাৰ। এতিয়া পথাৰ নে নদী ধৰিবই নোৱাৰি, দেখিছেনে? ক'ত নদী, সাগৰৰ নিচিনা হৈছে একেবাৰে একদম। ইমান পানী, বহুত পানী বাঢ়িছে। ৰাস্তা পাৰ হ'বই আৰু অলপ বৰষুণ দিলে আৰু ৰাস্তা পাৰ হ'ব, দেখিছেনে? পুৰা ৰাস্তাত লাগি আছে পানী, ৰাস্তাটোও ডুব যাব। এতিয়া আৰু বেছি আগলৈকে নাযাওঁ, অকণমান গৈ কিনে আৰু ঘূৰি আহি কিনে আপোনালোকক দেখাম আৰু। বৰষুণটো অকণমান কমিল এতিয়া আৰু। এয়া চাওকচোন, এইটো এটা ৰাস্তা আছিল, পথাৰলৈ যোৱা ৰাস্তা এটা আছিল। ৰাস্তাই আছে নে কি আছে গমেই নাপায়, এতিয়া পানী। চাওক ফ্ৰেণ্ডছ, কিমান পানী হৈছে। পানীয়ে পানী, এইফালে পানী। এই ৰাস্তা, পাকা ৰাস্তা আছিলে, এয়া চব ডুব গৈছে। চাওক, বহুত পানী হৈছে। কেনেকুৱা লাগিল আপোনাৰ পানী চাই? হাঁহে আৰু। আমাৰ ঘৰ হৈছে এইফালে, এইটো চাইড। ইফালে পানী নুঠে, এইফালে চাওক কিমান পানী, চাওক। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু, হৈছে এইখিনিয়ে দেখালোঁ অকণমান আমাৰ গাঁৱৰ পৰিৱেশ, কিমান পানী হৈছে। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব প্লিজ।